হেল্ল' কি হ'ল কেনে আছে সেইদিনাখন যে থৈছিলোঁ বছৰেকীয়াৰ কাৰণে সাজ হয় আমাৰ মানে এইবিলাক মহৎ মানুহবিলাকে আহোমবিলাকে মানে এইটো দিয়ে সেইটো কাৰণে বছৰেকীয়াত এইটো সাজ দিয়ে আৰু ভাজি দিয়ে কুকুৰা এটা ৰঙা কুকুৰা এটা মানে কুকুৰা এটা দিয়ে ৰঙা কুকুৰা মাংস আৰু কুকুৰা এটাই দিয়ে আৰু এই সকামখন আজি পাতিলোঁ ভালে কুশলে হৈ গ'ল বছৰেকীয়া হয় বছৰেকীয়াটো আমাৰ এনেদৰেই পাতে এওঁলোকৰ বিশেষকৈ মানুহবিলাকে এনেদৰে পাতে আপোনালোকে বেলেগকৈ নাভাবিব যাৰ যি নিয়ম হয়নে সেইটো কাৰণে তেওঁলোকৰ যিটো নিয়ম তেওঁলোকৰ সেইটো নিয়মতে পাতে চবৰে বেলেগ বেলেগ নিয়ম কিন্তু আহোমবিলাকৰ প্ৰায় নিয়মবিলাক এনেকুৱাই আহি পিনিহে গম পাইছোঁ অৱশ্যে সেয়েহে বিয়া হৈ আহিলে নিয়মবিলাক মানি চলিব লাগিব বিশেষকৈ মানুহজনৰ চব নীতি নিয়মেই মানি চলিব লাগে আপোনালোকে ভাবিব পাৰে যে সাজ খাইছে পৰিস্থিতিটো কেনেকুৱা হ'ব নহয় তেনেকুৱা কোনো পৰিস্থিতি আমাৰ হোৱা নাই আজিলৈকে মই ইমান দিন আৰু ৰিটায়াৰ হৈ গ'লগৈ মই আজিলৈকে হাই কাজিয়া বা তেনেকুৱা কোনো বেয়া পৰিস্থিতি দেখাই নাই আজিলৈকে সকলোৱে ধুনীয়াকৈ খাই আৰু ঘৰলৈ গুচি যায় এয়া আমাৰ এওঁক মানে বহাই দিলোঁ এই হুইল চেয়াৰখনতে বহাই মেলি তেওঁক অলপ মুকলিমূৰীয়াকৈ চাবলৈ দিলোঁ মনটো তেওঁ ভাল লাগিব বুলি আৰু মই ইয়াকে ক'লোঁ যে যিবিলাকে সাজ নাখায় তেওঁলোকে ৰঙা খায় আৰু যিবিলাকে সাজ খায় তেওঁলোকে খায় কিন্তু আজিলৈকে মই যিমান দিনৰ পৰা বিয়া হৈ আছোঁ হাই কাজিয়া একো দেখা নাই আৰু তেওঁলোকে খাই থকা অভ্যাস তেওঁলোকে যে সদায় যে খায় এনেকুৱা নহয় যদি কিবা মানে এনেকুৱা অনুষ্ঠান এনেকুৱা সকাম বা কিবা এনেকুৱা সংক্ৰান্তিয়তহে তেওঁলোকে খায় আৰু তেওঁলোকে খাই বৈ ধুনীয়াকৈ গুচি যায় কোনো বেয়া পৰিস্থিতিৰ সৃষ্টিয়ে নহয় মই আজিলৈকে দেখি আহিছোঁ সঁচাকৈ কৈছোঁ কোনো মানে এওঁলোকে সৰুৰে পৰা খাই আছে এইবিলাক মানে যিবিলাক ঠাইত মানে এদিন খায় সেইবিলাকতহে হাই কাজিয়া হয় মই আজিলৈকে গাঁওখনতো হাই কাজিয়া দেখা নাই সেয়ে আপোনালোকক ক'লোঁ ধন্যবাদ